আজিৰ ভিডিঅ'ত আপোনালোকক মই কৈ দিম যে মানে চাইবাৰ এটেক কি বস্তু। এতিয়া বৰ্তমান পাকিস্তানে ইণ্ডিয়াৰ ওপৰত চাইবাৰ এটেক কৰিব বুলি টুইটাৰত আপোনালোকে দেখিছে, বিভিন্ন ধৰণৰ নিউজ লাইভত প্ৰকাশ হৈ আছে যে মানে পাকিস্তানে আমাৰ ইণ্ডিয়াৰ লগত চাইবাৰ এটেক কৰিব। কিন্তু চাইবাৰ এটেকনো কি, আচলতে চাইবাৰ এটেক কেনেকৈ কৰে তাৰ বিষয়ে আজি আপোনালোকক চাইবাৰ এটেক বোলা বস্তুটো এনেকুৱা বস্তু য'ত নেকি ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানে চাইবাৰ এটেকবিলাক জড়িত হৈ থাকে। যেনিবা আপুনি যদি কিবা এটা মেছেজ বা হোৱাটছআপ বিভিন্ন ধৰণৰ আপোনাৰ ছ'চিয়েল মিডিয়াৰ যুগত মানে কেতিয়াবা আপোনাৰ ইনষ্টাগ্ৰামৰ মেছেজবিলাকতো আপোনাৰ সৰু এটা লিংক আহিব পাৰে, মানে আপোনালোকৰ ক'ৰবাৰ পৰা আপোনাৰ ফলোৱাৰ আছে বা কিবা এটাৰ ক্ষেত্ৰত মানে আপোনাৰ লিংক আহিব পাৰে। এই লিংকটো আপুনি ক্লিক কৰি দিয়াৰ লগে লগে গোটেই আপোনাৰ ডাটা চব লিক হৈ যাব মানে। কিন্তু এটা কথা যে আমাৰ ইণ্ডিয়াত অকল মানে এটা জৰিয়তে অকল আমাৰ চাইবাৰ এটেকটো কৰিব পাৰে। এটা হ'ল এইটো হৈছে মেছেজ, মানে দুটা ৱেবছাইটৰ জৰিয়তে। এইটো হৈছে মেছেজ মানে এপ দুটা, এটা মেছেজ এপটো, তাৰপিছত এটা এইটো মানে হোৱাটছআপটো। এই হোৱাটছআপ আৰু মেছেজৰ জৰিয়তেহে আমাক মানে চাইবাৰ এটেকটো কৰিব পাৰে, বাকীবিলাকৰ জৰিয়তে আমাক কেতিয়াও সম্ভৱ। এই চাইবাৰ এটেকৰ পৰা বাচিবৰ কাৰণে আপোনালোকক মই অকল 3টা বিষয় কৈ দিম। এই 3টাত হৈছে, এটা হৈছে হোৱাটছআপ, এটা হৈছে আপোনাৰ হৈ থাকিব লাগে হৈছে আননাউন নাম্বাৰ। যদি আননাউন নাম্বাৰ আহে তেন্তে আপুনি এইটো ৰিচিভ কৰিব নালাগিব। আপুনি ৰিচিভ কৰাৰ লগে লগে আপোনাৰ অকল মাত শুনিব বা অকল আপুনি 1 ছেকেণ্ডৰ কাৰণে কলটো ৰাখিব, তাৰপিছত কাটি দিব। তাৰপিছত 1-2 মিনিটৰ পাছত আপোনাৰ গোটেই ডাটা লিক বা একাউণ্ট ছেভাৰ একাউণ্ট গোটেইবিলাক আপোনাৰ লিক হ'ব। তাৰপিছত আপোনাৰ বেংক একাউণ্ট বা যিকোনো পইচা থাকে মানে গোটেইবিলাক শেষ হৈ যাব। এতিয়া চাইবাৰ এটেক মানে হোৱাটছআপবিলাকত মেছেজ আহিব পাৰে, কেতিয়াবা ডকুমেণ্টছ আহে, কেতিয়াবা এনেকুৱা লিংক আহে, PDF আহে। এইবিলাক আহিলে আপোনাৰ ক্লিক কৰিব নালাগিব। কিছুমান হোৱাটছআপত এনেকুৱাকৈ আমি ছেটিং কৰি থওঁ য'ত নেকি অট'মেটিকলি ক্লিক হৈ যায়। এইটো কেনেকৈ বন্ধ কৰিব এইটো আপোনালোকক কৈ দিব। এতিয়া প্ৰথমতে আপোনালোকে হোৱাটছআপত যাব, হোৱাটছআপত গৈ তাৰপিছত ছেটিংটো দিব। ছেটিংটো দিয়াৰ লগে থ্ৰী ডটটো ক্লিক কৰি ছেটিংটো টিপিবা। তাৰপিছত ছেটিংটো দিয়াৰ লগে লগে তলৰ স্ক্ৰল কৰি যাবা। তেতিয়া ইয়াত পাব যে মানে এনেকুৱাকৈ ষ্ট্ৰং এণ্ড ডাটা, ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তলত আহিব মানে তললৈ কোৱালিফিকেশ্যন। ইয়াত মানে ফটো এনেকুৱাকৈ বিভিন্ন ধৰণৰ আপোনালোকৰ আপলোড হৈ থাকে, মানে অটো ডাউনলোড অপশ্যনবিলাক মানে আপোনালোকে ৰাইট চিনবিলাক মানে আঁতৰাই দিবা। ৰাইট চিন ইয়াত হৈ আছে হৈ না, কিছুমানৰ ৰাইট চিন হৈ থাকে, সেই ৰাইট চিন হৈ নাথাকিব লাগিব মানে ইয়াত এইবিলাকত মানে। তাৰপিছত এইবিলাক আপোনাৰ কি কৰি দিব লাগিব, কেঞ্চেল কৰি দিব লাগিব। আকৌ কিছুমান মেছেজৰ জৰিয়তেও মানে কিছুমান মেছেজ আহে, মেছেজ অহাৰ লগে লগে আপোনালোকৰ কিবা আহিছে বুলি মেছেজ আহিব। তেতিয়া এই মেছেজবিলাক আপোনালোকে ক্লিক কৰিব নালাগিব। আৰু কিছুমান ফোন আছে, এই ফোনবিলাকৰ জৰিয়তেও মানে হেৰি কৰিব পাৰে আৰু মানে আননাউন নাম্বাৰবিলাক আহে। মেছেজত অকল এইটোৱে অকল আমি মানে ক্লিক কৰি থ'ব লাগে আৰু এই নটিফিকেশ্যনটো অন কৰিব নালাগিব আৰু মানে। তাৰপিছত আমি বাচিব পাৰিম। তাৰপিছত বেলেগ ক্ষেত্ৰত আমাৰ ইমানকৈ এডিট কৰিব পৰা ক্ষমতাটো নাই মানে। আজিৰ ভিডিঅ' ইমানেই। তাৰপিছত নেক্সট ভিডিঅ' যদি সময় পায় তেন্তে আপোনালোকক মই মানে এনেকুৱাকৈ আৰু ধুনীয়া ভিডিঅ' আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰি থাকিম।